নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জনাওঁ যে নৰ্মেল তাঁতৰ শালখনতকৈ জাকাৰ্ড মেচিন থকা তাঁতৰ শালখন কিয় দীঘল হ'ব লাগে সেইটো বা চুটি হ'লে কি কি অসুবিধা হয় সেইটো। মোৰ তাঁতৰ শালখন বহুত চুটি হোৱাৰ কাৰণে মোৰ বহুতখিনি অসুবিধা হয়। কি হয় তাকে আপোনালোকক জনাওঁ। যেতিয়া আমি ফুলটো দাঙোঁ তেতিয়া এফালে ভালকৈ দাং খাই নাহে, সেইটো আপোনালোকক মই ভিডিঅ'ত দেখাম বাৰু। আৰু অসুবিধা অলপ হয়, তাঁতৰ শালখন যিহেতু চুটি হয় সেইকাৰণে অলপ প্ৰতিটো জাল বা তাঁৰ মাৰোঁতে এইটো এনেকৈ চপাওঁতে তাঁতৰ শালখন অলপ চাপ খাই আহি থাকে, যেনেকৈ মোৰ একদম ৱালত লাগি আছে তেনেকুৱা হয়। আৰু মেচিনটো অলপ আগলৈ আনিব নোৱাৰি, ৱালত লাগি যায় গৈ কম জেগাত, সেইকাৰণে ল'বলৈ অলপ অসুবিধা হয় অলপ। যদি এতিয়া মই আপোনালোকক কি অসুবিধা, কেনেকুৱা ফুল বাচিবলৈ কিমান কষ্ট হয় সেইটো দেখুৱাই দিছোঁ। যেতিয়া মই ফুলটো দাঙোঁ তেতিয়া মানে অলপ অসুবিধা হয়। যদি তাঁতৰ শালখন দীঘল হ'ল হয় তেতিয়া বেছি অসুবিধা নহ'ল হয়। মই ফুলৰ কাঠিটো দঙাৰ পিছত মানে ভালদৰে জালটো নিদিয়ে, মই দঙাৰ পিছত চাওক ভালদৰে জালটো দিয়া নাই কাৰণে মই হাতেৰে আকৌ নমাবলগীয়া হৈছে। সূতাখিনি যোনখিনি নামি যায় সেইখিনি মানে পৰি নিদিয়ে। যদি দীঘল হ'লহেঁতেন তেতিয়া জালটো বহুত ডাঙৰকৈ দিলেহেঁতেন, তেতিয়াহ'লে এফালে ভালকৈ ফুটি উঠিলেহেঁতেন। এতিয়া এফালে ভালকৈ ফুটি নুঠে, সেইকাৰণে মই হাতেৰে প্ৰতিটো কাঠিতে এনেকৈ কৰি ল'ব লাগে, তললৈ নমাই ল'ব লাগে। যোনটো কাঠি মানে পৰি গৈছে সেইখিনি পৰাখিনি মই নমাই ল'ব লাগে, তেতিয়াহে মই ব'ব পাৰোঁ। কিন্তু তাঁতৰ শালখন দীঘল হ'লে ইমানখিনি অসুবিধা নহয়, বহুত সোনকালে এটা ফুল হৈ যায়। আৰু যিহেতু মোৰ তাঁতৰ শালখন চুটি হোৱাৰ কাৰণে মোৰ ইমানখিনি অসুবিধা হয়। সেইকাৰণে আপোনালোকে যেতিয়া এনেকৈ জাকাৰ্ড মেচিনত ফুল বাচিবলৈ তাঁতৰ শালখন ল'ব তেতিয়া অলপ দীঘলকৈ ল'ব। তাঁতীশালেই হওক বা মাটিশালেই হওক, মোৰ চিলেখনো আছে, এখনত অলপ ব'বলৈ অসুবিধা হোৱাৰ কাৰণে তাত বেছিকেনে অলপ জোৰটো বেছি পৰে কাৰণে আৰু বেছি চাপ খাই আহি থাকে। সেইকাৰণে এইটো কৰি লৈছোঁ, মাটিশাল কৰি ল'লোঁ। আৰু মাটিশালত হ'লে অলপ ভাল, আৰু তাঁতীশালতকৈ অলপ বেছি টান কৰিব পাৰি। সেইকাৰণে মই কিমান দূৰ আপোনালোকক বুজাব পাৰিছোঁ সেয়া নাজানো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।